এদিনাখন এগৰাকী স্ত্ৰীয়ে নিজৰ স্বামীক পৰীক্ষা কৰিবলৈ সিদ্ধান্ত লয়। স্বামী অহাৰ শব্দ শুনি স্ত্ৰীয়ে বিছনাৰ তলত লুকাই পৰিল। স্বামীয়ে ঘৰত সোমাই টেবুলৰ ওপৰত এখন চিঠি দেখি হাতত লৈ পঢ়িবলৈ আৰম্ভ কৰিলে। স্ত্ৰীয়ে লিখিছে যে তুমি মোক ভাল নোপোৱা, অৱহেলিত কৰা মোক সময়ো নিদিয়া। মোৰ অনুভৱ হয় তোমাৰ জীৱনত কোনো সুন্দৰীৰ আগমন হৈছে। মোৰ পৰা দূৰত্ব বনাবলৈ চেষ্টা কৰি আছা। মই আৰু তোমাৰ লগত থাকিব নিবিচাৰো। সৰি, মই যাওগৈ। স্কিপ নকৰাকৈ চাই যাব সমাজৰ এই বাস্তৱ ছবি। চিঠিখন পঢ়ি স্বামীয়ে পকেটৰ পৰা মোবাইল উলিয়াই এটা ফোন কৰিলে আৰু ক'লে, জান, মোৰ ঘৰৰ আপদজনী নিজে নিজে গুচি গ'ল, ভালেই হ'ল। এতিয়া আৰু দুয়ো ৰিলেক্স হৈ থাকিব পাৰিম। এনেকৈ নতুন কাপোৰ লগাই ঘৰৰ পৰা ওলাই গ'ল। ইপিনে স্ত্ৰীয়ে প্ৰতিটো কথা আৰু কাম বিছনাৰ তলৰ পৰা লক্ষ্য কৰি আছিল। স্বামীয়ে নতুন কাপোৰ পিন্ধি ওলাই যোৱাৰ লগে লগে বিছনাৰ তলত লুকুৱাই থকা স্ত্ৰীয়ে কান্দি কান্দি ওলাল চকুৰ পানী মুচিবলৈ। এখন ৰুমাল বিচৰাত ৰুমালৰ ওপৰত স্ত্ৰীয়ে এখন চিঠি লক্ষ্য কৰিলে আৰু পঢ়িবলৈ আৰম্ভ কৰিলে। তাত লিখা আছিল, হে মোৰ পাগলী স্ত্ৰী, মোক ইমানেই ভুল বুজিলানে? যিমানবোৰ কৰি আছো চব তোমাৰ সুখৰ কাৰণেই কৰি আছো। ৰাতিপুৱা অফিচলৈ বুলি ওলাই যাওঁ। অফিচত গোটেই দিনটো কিমান কষ্ট কৰি আবেলি তোমাক চাবলৈ খৰধৰকৈ আহোঁ। একমাত্ৰ তোমাৰ মুখৰ হাঁহিটি চাবলৈ মই কেতিয়াবা গাড়ীৰ অপেক্ষা নকৰি খোজকাঢ়ি গুচি আহোঁ। এটা কথা জানা, মোৰ কাৰণে পৃথিৱীখনেই তুমি। এই মাত্ৰ যে তোমাক বিছনাৰ তলত থৈ বাহিৰলৈ যে আহিছোঁ, বেলেগৰ সৈতে মিলিবলৈ অহা নাই, মাংস ল'বলৈ আহিছোঁ। তুমি চব প্ৰস্তুত কৰা, একেলগে তৃপ্তিৰ এসাঁজ খাম। বিছনাৰ তলত লুকাই পাগলী মোৰ প্ৰিয়তমা, তোমাক মই দেখিছোঁ। স্ত্ৰীয়ে এইখন পঢ়ি কান্দিবলৈ ধৰে আৰু থিয় হোৱাৰ পৰা বহি গ'ল। কান্দি কান্দি ক'ব ল'লে, কি ভুল কৰিলোঁ? ভালপোৱাক সন্দেহ কৰি ধ্বংসহে মাতিলোঁ। ভালপোৱাত বিশ্বাস ৰাখিব লাগে। এজন ল'ৰাই যিমানেই কষ্ট নকৰক কিয় একমাত্ৰ নিজৰ প্ৰিয়জনক সুখ দিবলৈ কৰে। ভালপোৱা ঠিক থাকিলে সকলো সম্পৰ্ক বজাই থাকে। সেইটো সকলো ক্ষেত্ৰত সম্ভৱপৰ নহয়। ভালপোৱা থাকিলেও সম্পৰ্ক ভাঙি যাব পাৰে। সকলোতে দখল থাকিলে, সন্দেহ উপজিলে সম্পৰ্ক থকাতকৈ ভাঙি যায়। এজন মানুহৰ লগত দীৰ্ঘস্থায়ী থাকিবলৈ তাইক বুজা উচিত। সন্দেহ কৰিলে লাহে লাহে মিছা কথা ক'বলৈ ধৰে। অৱশেষত সম্পৰ্ক নষ্ট হৈ পৰে। প্ৰকৃততে সম্পদ গঢ়িবলৈ আৰ্থিক বন্ধনৰ জৰুৰী। ঠিক তেনেকৈ সম্পৰ্ক ৰাখিবলৈ নিজস্বতা জৰুৰী। যিগৰাকী আপোনাৰ লাইফ পাৰ্টনাৰ হ'ব, তাইৰো পৰিয়ালৰ বন্ধু আছে। তাইৰ জীৱনশৈলীৰ ওপৰত আপোনাৰো সমৰ্থন থাকিব লাগিব। কেৱল নিজে বন্ধুৰ সৈতে কথা পাতিলে পাৰিব তাই নোৱাৰিব। এনে মানসিকতাই সচৰাচৰ সম্পৰ্ক নষ্ট হয়। মানসিকভাৱে সুস্থ থাকিবলৈ পৰিয়াল আৰু বন্ধুৰ সৈতে সম্পৰ্ক ৰখা খুবেই জৰুৰী। কিয়নো মানসিকভাৱে সুস্থ নাথাকিলে কেতিয়াও সুখী পৰিয়াল গঠন নহয়। অতিৰিক্ত শাসন বা যিকোনো কথাই অৱশেষত ভাল নহয়। আপোনালোকে চাই আছিল MF TV। ভাল লাগিলে শ্বেয়াৰ কৰি দিব।